মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আহা আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ পাঠদান কাৰ্যৰ আৰম্ভণি কৰোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৱে মনোযোগেৰে পাঠদান গ্ৰহণ কৰিবা। গতিকে তোমালোকৰ সহযোগিতা কামনা কৰি এটা নতুন বিষয়ৰ পাঠদানেৰে মোৰ আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ আমাৰ যিখন প্ৰাৰম্ভিক সমষ্টিবাদী অৰ্থবিজ্ঞান, ইতিমধ্যে আমি প্ৰায়বিলাক বিষয় আলোচনা কৰি প্ৰায় শেষ কৰিছোঁ আৰু আহি আমি প্ৰায় অন্তিমটো অধ্যায়ত উপনীত হৈছোঁ। বৈদেশিক বাণিজ্যযুক্ত সমষ্টিবাদী অৰ্থনীতি নামৰ এইটো অধ্যায়ত বিভিন্ন বিষয়সমূহৰ বিষয়ে আমি আলোচনা কৰাৰ পূৰ্বে বিষয়টোৰ অন্তৰ্গত কেইটামান গুৰুত্বপূৰ্ণ ধাৰণা সম্পৰ্কে আমি আজি আলোচনা কৰিম, যিকেইটা ধাৰণাই আমাৰ এই অধ্যায়টো বুজাত জনাত সহায় কৰিব। গতিকে ইয়াৰ প্ৰথমটো কথা হ'ল যে ৰুদ্ধদ্বাৰ আৰ্থিক ব্যৱস্থা আৰু বৈদেশিক বাণিজ্যযুক্ত আৰ্থিক ব্যৱস্থানো কি? যাক ইংৰাজীত কোৱা হৈছে ক্ল'জড ইকনমি আৰু অপেন ইকনমি। এতিয়া ৰুদ্ধদ্বাৰ আৰ্থিক অৱস্থা, যাক ইংৰাজীত ক্ল'জড ইকনমি বুলি কোৱা হৈছে, এই ৰুদ্ধদ্বাৰ আৰ্থিক ব্যৱস্থাৰ অৰ্থ হৈছে যে যি আৰ্থিক ব্যৱস্থাত আন্তৰ্জাতিক অৰ্থনীতিৰ সৈতে কোনো সম্পৰ্ক নাথাকে, সেই আৰ্থিক ব্যৱস্থাটোৱে হ'ল ৰুদ্ধদ্বাৰ আৰ্থিক ব্যৱস্থা। এনে আৰ্থিক ব্যৱস্থাক বহি বাণিজ্যহীনতা বুলিও কোৱা হয়। বহি বাণিজ্যহীনতা অতাৰ্কি এইটো এটা গুৰুত্বপূৰ্ণ কনচেপ্ট যে ৰুদ্ধদ্বাৰ আৰ্থিক অৱস্থাত কি হয়, সাধাৰণতে বাহিৰৰ বেলেগ ৰাষ্ট্ৰৰ সৈতে আন্তৰ্জাতিক অৰ্থনীতিৰ কোনো সম্পৰ্ক নাথাকে তাৰমানে। গতিকে তাকে কোৱা হৈছে ক্ল'জড ইকনমি বা বন্ধ ইকনমি বা ৰুদ্ধদ্বাৰ আৰ্থিক ব্যৱস্থা। আৰু আনটো ব্যৱস্থা হৈছে বৈদেশিক বাণিজ্যযুক্ত আৰ্থিক ব্যৱস্থা বা অপেন ইকনমি। ইয়াত কি কোৱা হৈছে যে যি আৰ্থিক ব্যৱস্থাই আন্তৰ্জাতিক আৰ্থিক ব্যৱস্থাৰ সৈতে সংযোগ স্থাপিত হয়, সেই আৰ্থিক ব্যৱস্থাই হ'ল মুক্ত আৰ্থিক ব্যৱস্থা বা আন্তৰ্জাতিক বাণিজ্যযুক্ত আৰ্থিক ব্যৱস্থা, মুক্ত অৰ্থনীতি, অপেন ইকনমি বুলি কোৱা হৈছে। দুয়োটা বিষয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। এতিয়া আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে এই অধ্যায়ৰ যে গুৰুত্বপূৰ্ণ ধাৰণা, সেইটো হৈছে বৈদেশিক বিনিময় হাৰ, ফৰেইন এক্সচেঞ্জ ৰেট। এতিয়া বৈদেশিক বিনিময় হাৰনো কি? যে এখন দেশৰ মুদ্ৰা আন এখন দেশৰ মুদ্ৰালৈ যি হাৰত ৰূপান্তৰ কৰা হয়, সেই হাৰটোৱেই হৈছে বৈদেশিক বিনিময় হাৰ। উদাহৰণস্বৰূপে আমি যদি যুক্তৰাষ্ট্ৰীয় ডলাৰৰ $1 বিনিময়ত যদি আমাৰ ভাৰতবৰ্ষৰ যি সকলোৰে গ্ৰহণযোগ্য মুদ্ৰা ৰূপী বা টকাৰ মাধ্যমত $1 বিনিময়ত যদি 56 টকা হয়, 56 ৰুপিন 56, তাৰ অৰ্থ এইটোৱে যে যুক্তৰাষ্ট্ৰীয় ডলাৰৰ বিনিময়ত আমি 56 টকা আহৰণ কৰা হৈছে। গতিকে এইটোৱে হৈছে বৈদেশিক বিনিময় হাৰ। তাৰোপৰি আৰু এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে যে মুদ্ৰাৰ মূল্য হ্ৰাস, কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন। মুদ্ৰাৰ মূল্য হ্ৰাস কেতিয়া হয়? কোৱা হৈছে যে যেতিয়া বৈদেশিক মুদ্ৰাৰ তুলনাত ঘৰুৱা মুদ্ৰাৰ মূল্য কমি যায়, তেতিয়াই মুদ্ৰাৰ মূল্য হ্ৰাস হয়। আকৌ মুদ্ৰাৰ মূল্য বৃদ্ধি কেতিয়া হয়? যে মুদ্ৰাৰ মূল্য বৃদ্ধি হ'লে বৈদেশিক মুদ্ৰাৰ তুলনাত দেশীয় মুদ্ৰাৰ মূল্য বৃদ্ধি হয়, অৰ্থাৎ একেখিনি দেশীয় মুদ্ৰাৰ বিপৰীতে অধিক মূল্যৰ বৈদেশিক মুদ্ৰা পোৱা যায়। এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ ধাৰণা। আৰু এটা ধাৰণা আমি অকণমান কথা আলোচনা কৰোঁ, সেইটো হৈছে দৃশ্যমান আৰু অদৃশ্যমান বাণিজ্য, ভিজিবল এণ্ড ইনভিজিবল ট্ৰেড। দৃশ্যমান বাণিজ্যনো কি, এই সম্পৰ্কে বা উদাহৰণ পৰীক্ষাত সাধাৰণতে আহে। এতিয়া আমি ক'ব লাগিব যে দৃশ্যমান, স্পৰ্শযোগ্য আৰু হস্তান্তৰযোগ্য সামগ্ৰীৰ লেনদেনেই হ'ল দৃশ্যমান বাণিজ্য। অৰ্থাৎ সেয়া আমি চকুৱে দেখা পাম, হাতেৰে স্পৰ্শ কৰিব পাৰিম, হস্তান্তৰযোগ্য এজনে আনজনক দিব পাৰিম, তেনেধৰণৰ সামগ্ৰীবোৰ লেনদেনেই হৈছে দৃশ্যমান বাণিজ্য, যেনে চাহপাত, তেল ইত্যাদি। আনহাতে অদৃশ্যমান, স্পৰ্শযোগ্য আৰু হস্তান্তৰ অযোগ্য সামগ্ৰী যেনে সেৱা কাৰ্য, তেনেধৰণৰ লেনদেনেই হ'ল অদৃশ্যমান বাণিজ্য। গতিকে এয়াই হ'ল দৃশ্যমান আৰু অদৃশ্যমানৰ পাৰ্থক্য। দৃশ্যমান বাণিজ্য আমি হাতেৰে স্পৰ্শ কৰিব পাৰোঁ, হস্তান্তৰ কৰিব পাৰোঁ আৰু চকুৰে দেখা পাওঁ। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ধাৰণা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আৰু বিশেষ আলোচনা নকৰি আমি অধ্যায়টোলৈ পিছৰ অধ্যায়টোৰ মাজত সোমাই পৰিম। গতিকে এইকেইটা গুৰুত্বপূৰ্ণ ধাৰণাৰে আমাৰ আজি আলোচনা ইমানতে অন্ত পেলাইছোঁ। ধন্যবাদ।